সেৰেনিটি প্ৰেয়াৰ বুলি এটা ইউটিউবত মোৰ এটা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছিলোঁ। তাৰ কিছুমান দুই একে ফোন কৰি কৈছিল যে প্ৰাৰ্থনাটোৰ ওপৰত আমাৰ আৰু অলপ বিশ্লেষণ লাগে। তো এইটো এটা অতি সুন্দৰ প্ৰাৰ্থনা, আচলতে প্ৰেয়াৰ। আমি জীৱনৰ প্ৰত্যেকটো ধাপতে লগাব পৰা এটা প্ৰাৰ্থনা, যিটো প্ৰাৰ্থনা মই ভাবো আমি প্ৰত্যেকেই কৰবাত নহয় কৰবাত আৰি থব লাগে। ৰাতিপুৱা উঠোতে দেখাকৈ, কেতিয়াবা যেতিয়াই মন যায় চাব পৰাকৈ আৰি থোৱা ভাল। ইয়াত তিনিটা পাৰ্ট দেখা যায়। এটা হল যে আমি যিবিলাক বস্তু চেঞ্জ কৰিব নোৱাৰো, চেঞ্জ কৰিব নোৱাৰা বস্তু যেনে মৃত্যু, তো যিটো COVID-19 বেমাৰ আহিলে, সেইটো এবাৰ ধৰা মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নহল, তাকতো হোৱা কৰিব বৰ্তমানৰ পৰিৱেশলৈকে নাই। তো গতিকে আৰু আছে আমি জীৱনত কিছুমান কেতিয়াবা ভুগো, হয় বেমাৰ হয়, নহয় কিছুমান দুখ আহে। আমি ভাবো যে আমাৰহে আহিছে এইটো দুখ, আনৰ নাই অহা। কিন্তু তেনে নহয়। আচলতে প্ৰত্যেক মানুহৰে জীৱনত কেতিয়াবা এনেকুৱাবোৰ আহে। আৰু কিছুমান আছে আমি কাৰেজ টু চেঞ্জ দ্য থিংছ ডেট আই কেন, অৰ্থাৎ আমি কিছুমান বস্তু আমি সলনি কৰি ল'ব পাৰো। তো যেনে নিজক সলনি কৰিব পাৰো, আমি নিজকে মটিভেট কৰিব পাৰো, তো আনৰ উপকাৰ কৰিব পাৰো। তো আমাৰ কিছু ক্ষেত্ৰত দেখা যায় কিছুমানে আনৰ অপকাৰ কৰিবলৈ চায়, তো এইটো আমি সলনি কৰিব পাৰো। মই এই ক্ষেত্ৰত আপোনালোকক বা আমাৰ ছাত্ৰ ছাত্ৰীসকলকো এটা কথা অনুৰোধ কৰিম, যাতে আনৰ অপকাৰ নকৰে। পাৰিলে উপকাৰ কৰিব লাগে, নোৱাৰিলেও অপকাৰ কৰিব নালাগে। কাৰণ আনক অপকাৰ কৰি আমি একো শান্তি পাব নোৱাৰো। আনক অপকাৰ কৰি স্বাৰ্থপৰভাৱে কাম কৰি দহি মৰাতকৈ একো নকৰি আনন্দত থকা নিশ্চিতভাৱে ভাল। তো তাৰ লগতে আমি আৰু এটা দেখিছো এই প্ৰেয়াৰটোত আৰু এটা বস্তু আছে, সেইটো হল ডিফাৰেন্স। ডিফাৰেন্স মানে পাৰ্থক্য। আমি প্ৰত্যেকেই কেতিয়াও একে হ'ব নোৱাৰো বা নহয়। তো আপুনি মই নহয়, মই আপুনি হ'ব নোৱাৰে কেতিয়াও। মোৰ যি শক্তি আছে আপোনাৰ সেইটো নাথাকিব, আপোনাৰ যি আছে মোৰ নাথাকিব। ছাত্ৰ ছাত্ৰীসকলো প্ৰত্যেকেই সমান নহয়। কোনোবাই যিটো পাৰে কোনোবাই এজনে সেইটো নোৱাৰে। তো তেনেকৈ চলি থাকে। আচলতে আমি তাৰ কাৰণে দুখ বহুত ভুগো, যেনে তেওঁৰ এইটো বস্তু আছে মোৰ নাই, কিয় নাই, তেনেকে ভাবি থাকো আমি। তুলনাৰ পৰা দুখ আহে। আমি যি আছে তাতে সন্তুষ্টি লভা ভাল। ক্ষমতাই মানুহক বহুত বেছি আনন্দ দিব নোৱাৰে, কিন্তু আমি তুলনা নকৰি, তেওঁৰ সেইটো আছে মোৰ নাই, তেনেকুৱা তুলনা নকৰি আমাৰ যিটো আছে তাতে সন্তুষ্টি লাভিবলৈ পাৰিলে ভাল হ'ব নিশ্চয়। আৰু তেনেকৈ যদি আমি সন্তুষ্টি লাভ কৰো, তেতিয়াহ'লে আমাৰ নিশ্চয় আনন্দত থাকিব পাৰিম, সুখত থাকিব পাৰিম। আমি প্ৰত্যেকে সুন্দৰভাৱে জীয়াই থাকিব পাৰিম। ইয়াকে কৈ আজিলৈ সামৰিছো। ধন্যবাদ।